বন্ধুবান্ধৱীসকল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বিশ্বনাথৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো দিছে য'ত উল্লেখ কৰিছে যে 8টা গেট 4ৰ পদ খালী হৈছে আৰু পদকেইটা হ'ল পিয়ন চকীদাৰ আৰু ড্ৰাইভাৰৰ পদ আৰু যিসকল যোগ্য বা যিসকলে আবেদন কৰিব বিচাৰে সেইসকলে এই পদকেইটাত আবেদন কৰিব পাৰিব। প্ৰথম পদটো হ'ল পিয়নৰ পদ আৰু ইয়াৰে পদৰ সংখ্যা 5টা। আনৰিজাৰ্ভ ৰাখিছে এটা OBC সকলৰ বাবে 2টা, SC সকলৰ বাবে এটা আৰু ST সকলৰ বাবে এটা পদ। এই পদকেইটাত আবেদন কৰিবৰ বাবে আপোনালোকৰ 8 পাছ কৰা হ'ব লাগিব বা 8 পাছৰ পৰা 12ৰ ভিতৰত হ'ব লাগিব। 12 পাছ কৰিলে নোৱাৰিব পদকেইটাত আবেদন কৰিব। আৰু এই পদকেইটাৰ দৰমহা হ'ব 12,000ৰ পৰা 52,000 টকালৈ আৰু লগতে গেট পে থাকিব 3,900 টকা। 2 নম্বৰ পদটো হ'ল চৌকীদাৰৰ আৰু ইয়াৰে পদৰ সংখ্যা এটা আৰু এই পদটো আনৰিজাৰ্ভ ৰাখিছে আৰু এই পদটো ঠিক পিয়নৰ পদটো গতি আপোনালোকে 8 পাছ কৰাৰ পৰা 12ৰ ভিতৰত হ'ব লাগিব। 12 পাছ কৰিলে এই পদটোত আবেদন কৰিব নোৱাৰিব আৰু এই পদটোত দৰমহা হ'ব 12,000ৰ পৰা 52,000 টকালৈ লগতে গেট পে থাকিব 3,900 টকা। ঠিক তেনেধৰণে 3 নম্বৰ পদটো হ'ল ড্ৰাইভাৰৰ পদ আৰু ইয়াৰ পদৰ সংখ্যা হ'ল 2টা আৰু এই পদ দুটাও আনৰিজাৰ্ভ ৰাখিছে আৰু এই পদকেইটাত আবেদন কৰিবৰ বাবে মিনিমাম কমেও 8 পাছ কৰা হ'ব লাগিব আৰু লগতে ভেলিড ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেন্স প্ৰফেশ্যনেল ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেন্স লাগিব। এই পদকেইটাৰ দৰমহা হ'ব 14,000ৰ পৰা 60,500লৈ আৰু লগতে গেট পে থাকিব 5,200 টকা। যিহেতু এইটো এটা ভালেই খবৰ, যিসকলে ড্ৰাইভিং জানে বা যিসকলৰ ড্ৰাইভিং লাইচেন্স আছে সেইসকলে ড্ৰাইভাৰৰ পদৰ বাবে আবেদন কৰিব পাৰে। আৰু ইয়াতে কিছুমান আদাৰ ক্ৰাইটেৰিয়া দিছে আৰু সেইখিনি হ'ল যে এজ লিমিট দিছে যে যিসকল কেণ্ডিডেটে এই পদকেইটাত আবেদন কৰিব বিচাৰে তেখেতসকলৰ বয়স 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে এজ ৰিলেক্সেশ্যনো আছে যে যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট সেইসকলক ৰুল মতে আপাৰ এজ ৰিলেক্সেশ্যন দিব। আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, যিসকল ব্যক্তিয়ে আবেদন কৰিব বিচাৰিছে সেইসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব আৰু সেইখন আপগ্ৰেড হোৱা হ'ব লাগিব, মানে লেটেষ্ট। ইয়াতে আপোনালোকে এই পদসমূহত কেনেধৰণে আবেদন কৰিব সেইটোৱে উল্লেখ কৰিছে যে আপোনালোকে যিসকল যোগ্য ব্যক্তি বা যিসকলে আবেদন কৰিব বিচাৰে তেখেতসকলে সেল্ফ এটেচ কপি, মই ইয়াতে ডেছক্ৰিপশ্যনত যিখন ফৰ্মখনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰি তাৰ লগত কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্ট দিব সেই ডকুমেণ্টখিনিৰ লগতে এজ প্ৰুফ, বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, লগতে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন কপিটো, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো সেইটো দিব লাগিব। লগত 3 কপি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, কালাৰ ফটো লগতে গাঁঠি দিব লাগিব। আৰু গাঁঠি দিয়াৰ লগতে এই ফৰ্মখন যিখন হয় সেইখন যদি বিশ্বনাথৰ সকলে চাই আছে তেখেতসকলে বিশ্বনাথ ছেছন জাজৰ যিটো ডপ বক্স তাতো দিব পাৰে, বা তেনেধৰণে নিদিলে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা বেলেগ জিলাৰ পৰা যদি আবেদন কৰিব বিচাৰে সেইসকলে ইয়াতে এটা এড্ৰেছ দিছে যে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বিশ্বনাথ, সেই তাত পঠাব পাৰিব। আৰু ইয়াতে এড্ৰেছটো দিছে যে ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কেম্পাছ বিশ্বনাথ, পোষ্ট অফিচ আৰু পুলিচ ষ্টেচন বিশ্বনাথ চাৰিআলি, পিনক'ড হ'ল 784176, ডিষ্ট্ৰিক্ট বিশ্বনাথ, আছাম। এই এড্ৰেছটোত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পঠাই দিব পাৰে ডাক যোগে। আৰু ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে যিসকল যোগ্য বা যিসকলে আবেদন কৰিব বিচাৰে সেইসকলে 3 ফেব্ৰুৱাৰী 2023ৰ 5 বজালৈকে, আবেলি 5 বজালৈকেহে আবেদন কৰিব পাৰিব। যিহেতু 1 মাহ সময় আছে, আপোনালোকে আবেদন কৰক যিসকলে দিব বিচাৰিছে। যিসকলে অফলাইন মানে ডাকঘৰৰ যোগে ফৰ্মখন পঠাব সেইসকলে ফৰ্মখনৰ যিটো খামটোত লিখিব এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ পিয়ন, চকীদাৰ, ড্ৰাইভাৰ, তেনেকৈ যিটো পদত আপোনালোকে আবেদন কৰে সেই পদটোৰ নামটো তাত লিখি দিব। এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ পিয়নৰ বাবে আবেদন কৰিলে পিয়ন লিখিলে, বা তেনেকৈ চকীদাৰৰ বাবে চকীদাৰ, ড্ৰাইভাৰৰ বাবে ড্ৰাইভাৰ লিখিলে। মই ডেছক্ৰিপশ্যনত সকলো লিংক দিম, অফিচিয়েল ৱেবছাইটৰ লিংক দিম আৰু এপ্লিকেশ্যন ফৰ্মখনৰ লিংক দিম। আপোনালোকে তাত গৈ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ফৰ্মখন ফিল আপ কৰি জমা দিয়ক। আৰু ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।